नमस्कार गुड मर्निंग। आज এটা অসমীয়া ব্যঞ্জন লৈ আহিছো বৰৰ টেঙা। মান গৰম পৰিছে, টেঙা একেদিন খাই থকা হৈছে। বৰ মই মসুৰ দাইলৰ কৰিছো। মসুৰ দাইলৰ তিয়াই পেলাই আধা বটি লৈছো, একেবাৰে পেষ্ট হ'ব দিয়া নাই। পেষ্ট হলে বৰটো টান টান হয় অলপ। মই সেইকাৰণে খৰচীয়াকৈ গুৰি কৰি লৈছো। তাতে আদা, পিঁয়াজ আৰু অকমান নৰসিংহ পাত দিছো। এনেই বৰৰ আঞ্জা ৰান্ধিব হলে বৰত পিঁয়াজ নিদিয়ে, তো মোৰ এনেকৈ খাই ভাল লাগে, মই সেইকাৰণে পিঁয়াজ দিছো। অকমান আদা আৰু নিমখ দিলেই হয়। মই পিঁয়াজো দিছো, কেঁচা জলকীয়াও দিছো কেইটামান কাটি। বৰগিটা ভাজি ল'ম। অসমীয়া মানুহে জনা আঞ্জাই, এখন আৰু নোখোৱা মানুহ নাই চাগে, কিন্তু মইও কেনেকৈ ৰান্ধো তাকে দেখুৱাই। বহুত ধৰণে খায়। সাধাৰণতে নেমু চেপিয়ে কৰে বৰৰ টেঙা। ঢেকীয়া শাক কেইডালমানো দিয়ে কেতিয়াবা ঔটেঙা দিও খায়, থেকেৰা দিও খায়। আৰু মই আজি ৰান্ধিম কঁঠাল গুটি আৰু খৰিচাৰে। মই তাৰ কাৰণে লৈছো মেথি আৰু সৰিয়হ, নহৰু কেইটামান, কেঁচা জলকীয়া, সিজাই লোৱা কঁঠালৰ গুটি, খৰিচা মই গোটাকৈ থৈছিলোঁ, টুকুৰা টুকুৰকৈ পেষ্ট কৰি ল'লোঁ। আৰু বৰ তাত 2 চামুচ তেল দিছোঁ। তাতে মেথি আৰু গোটা নহৰু কেইটামান দি দিছোঁ। মই অকণমান নহৰুৰ পেষ্ট দিওঁ, আপোনালোকে ইচ্ছা কৰিলে দিব, যদি নাখায় নিদিব। নহৰুটো এভইডো কৰিব পাৰে, অকল মেথি গুটি আৰু জলকীয়া দিলেই হ'ল। তাতে হালধি দিছোঁ আধা টিস্পুন। খৰিচাখিনিত অকণমান হালধি দিয়া আছিলে। এতিয়া বইল কঁঠাল গুটিখিনি দি দিছোঁ। কঁঠাল গুটিখিনি ভালকৈ অলপ ভাজি ল'ম। নহৰুখিনি অকণমান তলত ধৰি গৈছে, তাৰ কাৰণে মই অকণমান এচিটি পানী দি দিছোঁ। এতিয়া খৰিচাখিনি দি পেলাই ভাজিম। খৰিচা মই পিহনাত মাৰিও থওঁ, গোটা কাটিও থওঁ। এয়া কটা খৰিচা হয়, মই মিক্সিত পেষ্ট কৰি লৈছোঁ। ইমান মিহি পেষ্ট নকৰিলেও হয়। এইখিনি এতিয়া অকণমান তেল ফুটি যোৱাকৈ ভাজিম। জোখমতে নিমখ দিছোঁ। গৰমত খাই খুব ভাল পাব, ৰান্ধি চাবচোন। এতিয়াতো কঁঠাল গুটি ঘৰে ঘৰে থাকেই আৰু ইমান কঁঠাল ওলাইছে। তাতে মই 2 কাপ পানী দি দিলোঁ। পানীখিনি দি উতলিব দিছোঁ। কঁঠাল গুটি মই সিজাই লৈছোঁ, গতিকে বেছি সময় নালাগে। এতিয়া মই ভাজি থোৱা বৰগিটা দি দিম। জোলখন আৰু অকণমান পাতল হ'লে ভাল। লগে লগে খালে ইমান জোলেই ঠিক আছে, কিন্তু অকণমান থৈ দিলে বৰগিটাই জোলখিনি শুহি লয়। অলপ জোলটো পাতল নহয়, অকণমান ডাঠ হৈ যায়। লগে লগে খাবৰ কাৰণে এইটো জোখ ঠিকে আছে। হৈ গ'ল। কিমান সহজ নহয়নে? অসমীয়া ব্যঞ্জন এনেও সহজ ৰান্ধিবলৈ। ৰান্ধি চালে গম পাব, একো মা মছলাও নালাগে। এয়া হৈ গ'ল। এতিয়া ভাতৰ লগত পৰিৱেশন কৰিব পাৰে। চাই কেনে পালে জনাবচোন। আপোনালোকে ৰান্ধেনে এনেকৈ? চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।